তো হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? কৰোঁ সকলোৰে ভাল। মই চফিকুলাৰ, আপোনাৰ চাই আছে ক্ৰেজি আছে ব্লগাৰ 02 ইউটিউব চেনেলৰ আন এটি ব্লগ ভিডিঅ'। তো গাইজ, যোৱা এসপ্তাহ আগত এটা ভিডিঅ' বনাইছিলোঁ যোৱা বৃহস্পতিবাৰ, আৰু আজি হ'ল বৃহস্পতিবাৰ। তো আপোনালোকক এটা ভিডিঅ' লৈ আহিছিলোঁ কি মানে কুৱেশ্যনৰ কাৰণে। তো সেইটো ভিডিঅ'ত আপোনালোকে বহুত ধৰণৰ কমেণ্ট কৰিছে, তো মোৰ বহুতো ভাল লাগিছে। তো মানে এনেকুৱা ছাপোৰ্ট কৰি গৈ থাকক আৰু আগুৱাই লৈ যাওক মোক। তো সেয়াই কামনা, আপোনালোকৰ ওচৰত প্ৰাৰ্থনা। আৰু কথা হ'ল, আপোনালোকে যি কুৱেশ্যন কৰিছে, আপোনালোকক কৈছিলোঁ যে সেইটো ব্লগত আপোনালোকে যি কুৱেশ্যন কৰিব, মই নেক্সট ব্লগত আপোনালোকক মানে কুৱেশ্যনৰ মানে এনচাৰখিনি মই দিম। তো সেইকাৰণে আজি সেইখন ঠাইতে আহি গ'লোঁ, য'ত মানে যোৱা ভিডিঅ'টো বনাইছিলোঁ এই পুখুৰী পাৰতে, আমাৰ পুখুৰী পাৰত। তো সেই তাত আহি গ'লোঁ আজি অকলে বহি ভিডিঅ'টো বনাই দিবলৈ আপোনালোকক। তো প্ৰথমতে কমেণ্ট কৰিছে, তো আজি সেইখন ভিডিঅ'ৰ ৰিপ্লাইখিনি মই দিবলৈ আৰম্ভ কৰি আছোঁ। তো আপোনালোকে সকলোৱে আপোনালোকৰ নিজৰ কমেণ্টৰ এনচাৰখিনি আপোনালোকে ব্লগৰ জৰিয়তে চাই থাকক। তো প্ৰথমতে কমেণ্ট কৰিছে ৱাদুদ আলম। হেল্ল' চফিকুল, তোমাৰ GF আছেনে? যদি আছে কেইটা আৰু নাম কি? আৰু তুমি ভৱিষ্যত কিমান ডাঙৰ ইউটিউবাৰ হ'ব বিচাৰা? তো গাইজ, মানে কথা হ'ল, ৱাদুদ আলম কমেণ্ট কৰিছে, মোৰ কোনো GF নাই আৰু নামখিনি নাজানো। মোৰ GF নাই, যিহেতু মই নাম ক'ৰ পৰা ক'ম। মোৰ কোনো GF নাই আৰু কৈছে তুমি ভৱিষ্যত কিমান ডাঙৰ ইউটিউবাৰ হ'ব বিচাৰা। তো এইটো আপোনালোকৰহে কথা। আপোনালোকে মোক যিমানলৈকে মানে ছাপোৰ্ট কৰি আগুৱাই লৈ যাব, সিমানখিনি আগবাঢ়িবলৈ ইচ্ছা আছে। আপোনালোকে যিমান ছাপোৰ্ট কৰি গৈ থাকক, আৰু যিমান ছাপোৰ্ট কৰিব সিমানেই আগুৱাই যাম। আৰু পিছত কমেণ্ট কৰিছে ৰকিবুল আলম। এতদিন কৈ আছিলা ব্লগ বনাইবাৰ টাইম আছিল না নেকি? ৰকিবুলে কমেণ্ট কৰিছে মানে বাংলাতে। তো মানে কৈছে যে এতদিন কৈ আছিলা ব্লগ বনাইবাৰ টাইম আছিল না নেকি? ইমান দিন মানে অলপ বিজি আছিলোঁ, সেইকাৰণে মানে ভিডিঅ' বনাবলৈ সময় পোৱা নাই। তো আপোনালোকে এতিয়া হয়তো বহুতে ক'ব যে ভিডিঅ' বনাবলৈ সময় পোৱা নাই, তেনেহ'লে ভিডিঅ' বনাব লাগে কিয় ভিডিঅ' বনাওঁ? যেতিয়া মানে মই প্ৰথমে ভিডিঅ' আপলোড কৰি আছিলোঁ, তেতিয়া মানে ইমান এটা ছাপোৰ্ট কৰা নাছিলে, কিন্তু আপোনালোকে বৰ্তমান যি ছাপোৰ্ট কৰি গৈ আছে, তো সেইকাৰণে মানে আপোনালোকৰ মৰম ভাল পোৱা মানে এৰিব নোৱাৰোঁ। সেইকাৰণে মানে ভিডিঅ'বিলাক বনাই থাকোঁ। পিছত কমেণ্ট কৰিছে চাহিলে, তুমি কেতিয়া বিয়া পাতিবা? বিয়াৰ পাৰ্টি দিবা, ডেট ফিক্স কৰা জল্দি। তো বিয়া দেৰি আছে। মোৰ কমেণ্ট কৰাৰ বাবে থেংক ইউ ছ' মাছ। তো তুমি কেতিয়া বিয়া পাতিবা? মই বিয়া পাতিম, দেৰি আছে বাৰু, 2030 পিছত ভগৱানে বচাই ৰাখিলে। কাৰণ মোৰ কেইটামান সপোন আছে, সপোনখিনি পূৰণ কৰাৰ পিছতহে মই বিয়া পাতিম। বিয়া ফিক্স কৰা জল্দি। বিয়া ফিক্স কৰিম, জল্দি নহয়, অলপ দেৰি আছে বহুত। তো কমেণ্ট কৰাৰ বাবে ধন্যবাদ, থেংক ইউ ছ' মাছ। আৰু এজনে কমেণ্ট কৰিছে ফাৰাজুল আলী, তুমি ভৱিষ্যতে কি হ'ব বিচাৰা? মানে কথা হ'ল, মোৰ এম ইন লাইফ আছিলে ইণ্ডিয়ান আৰ্মি। কিন্তু মানে ইণ্ডিয়ান আৰ্মিত ভাবিছিলোঁ মই যাম, বহুতো প্ৰেক্টিছ কৰি আছিলোঁ, কিন্তু মানে মই ভাবিছিলোঁ ইণ্ডিয়ান আৰ্মিত যাম বুলি। কিন্তু মোৰ মা দেউতাই বা ঘৰৰ পৰা মানা কৰিছে যে ইয়াত যাব নালাগে ইণ্ডিয়ান আৰ্মিত, বেলেগ কিবা কৰা। কাৰণ মোৰ মানে বেলেগ ভাইটি চাইটি নাই, মই অকলে অলপ দেউতা মায়ে মানা কৰা যি কথা, এইটোতো মই অমান্য কৰিব নোৱাৰিম। কাৰণ যাৰ দ্বাৰা মই আজি এইখন পৃথিৱীত জন্মগ্ৰহণ কৰিছোঁ, দেউতা মাৰ কাৰণে। তো সিহঁতৰ ভাল পোৱা কেতিয়াও এৰিব নোৱাৰিম, আৰু সিহঁতে মানা কৰিছে যি কথা, এইটোতো মই অমান্য কৰিবলৈ নাই। আৰু তাৰপিছত কমেণ্ট কৰিছে দিলদাস ব্লগ। দাদাই কমেণ্ট কৰিছে, তোমাৰ মতে এটা সঁচা প্ৰেমত যদি ঘৰৰ পৰা যদি বাধা আহে কি কৰিব লাগে? তো মানে কি ক'ম, আজিৰ দিনত মানে সঁচা ভাল পোৱা মই ইমান এটা নেদেখোঁ। কাৰণ যদি ছোৱালীয়ে ভাল পায়, তেনেহ'লে ল'ৰাই ভালদৰে ভাল নাপায়, বা ল'ৰাই ভাল পালে মানে ছোৱালী ভাল নাপায়। আজিকালি জানে কি হয়, মানে দেউতা মা যদি আছে, দেউতা মা যদি জন্মগ্ৰহণ কৰিছে, সৰুৰ পৰা ডাঙৰ দীঘল কৰা, লাখ টকা খৰচ কৰি আপোনাক যদি লিখা পঢ়া কৰি আছে, কাপোৰ লতা চব দিব পাৰিছে, আপোনাৰ মা দেউতাই আপোনাক বিয়াটো পতাব, এইটো মানে 100% গেৰাণ্টি। তো নিজে ভাল পোৱাই মানে ছোৱালী চাব নালাগে। তো এইবিলাক বাদ দিয়ক, ভাল পোৱা মই ভাল পোৱাত ইমান এটা নাযাওঁ, কাৰণ মোৰ মানে এইবিলাক ভাল নালাগে। ভাল পোৱা কাৰণ জন্মগ্ৰহণ কৰিছোঁ, মা দেউতাই ইমান লালন পালন কৰি আছে, তেনেহ'লে মা দেউতাই মোক বিয়া পতাব বাৰু, টেনশ্যন নাই। আৰু এজনে দিছে পাবজি ষ্টাৰ, আপোনাৰ বোলে ব্ৰেকআপ হৈ গ'ল? নাই, কোনে কৈছে মোৰ ব্ৰেকআপ হ'ল? নাই, ব্ৰেকআপ হোৱা নাই। এইবিলাক মই প্ৰেমত নপৰোঁ কেতিয়াও। থেংক ইউ ছ' মাছ সকলোকে কমেণ্ট কৰাৰ কাৰণে। এনাজুলে দিছে লাভ,
লাভ ইউ ব্ৰ লাভ ইউ টু ব্ৰ পিছত আটাবুৰ মানে কমেণ্ট কৰিছে নাইচ টপিক থেংক ইউ সো মাচ আটাবুৰ ভাই পিছত দিছে মনিৰুল দাদা তোমাৰ ড্ৰিম কি সিম্পল লৰাৰ ড্ৰিম এইখিনি এই স্ক্ৰিন ফটো আছে চাই লওক পিছত দিছে ডিজে হেদাই ভাল পালে কি হয় কেতিয়াবা কাজিয়া হয় কেতিয়াবা হাঁহি ধেমালি কেতিয়াবা কাজিয়া তাজিয়া হয় আৰু মানে তেনেকুৱা ভাল পালে যোনে যোনে ভাল পায় আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব বাৰু ভাল পালে কি হয় কাৰণ মই ইমানটো গম নাপাওঁ পিছত অভিনন্দন ৰয় তোমাৰ দেউতাৰ বাপেৰ নাম কি মোৰ দেউতাৰ নাম বাৰু ক'ব নোৱাৰিম নেক্সট টাইম বাৰু সময় হ'লে ক'ম পিছত কমেণ্ট কৰিছে ইণ্ডিয়ান MS মুক্তাৰ ব্লগছ কমেণ্ট কৰিছে নাইচ ভিডিঅ' থেংক ইউ সো মাচ ব্ৰ থেংক ইউ সো মাচ কমেণ্ট কৰাৰ কাৰণে আৰু যিমান পাৰে আপোনালোকে সকলোৱে ছাপোৰ্ট কৰি আগুৱাই লৈ যাব পিছত কমেণ্ট কৰিছে WM লাভ ষ্টাৰ ব্লগছ নাইচ ব্লগ থেংক ইউ সো মাচ আৰু পিছত কমেণ্ট কৰিছে অনুপ নাথ এইটো নীৰৱজ্যোতি হয় SAPHS ফুল মিনিং কি হ'ল জনাবচোন SAPHSৰ ফুল মিনিং হ'ল মই মানে যোনটো কলেজত পঢ়ি আছোঁ সেইখন কলেজৰ নাম শংকৰ আজানপীৰ হাই স্কুল থেংক ইউ সো মাচ নীৰৱ ভাইটি কমেণ্ট কৰাৰ কাৰণে আৰু ইয়াত আছে কুছ বি গো আহেড থেংক ইউ সো মাচ আপোনালোকে ছাপোৰ্ট কৰিব আৰু আগুৱাই যাম আৰু পিছত কমেণ্ট কৰিছে অ'কে মই বেয়া ল'ৰা তোমাৰ বিয়া কাৰ লগত হ'ব তুমি জানা নেকি অ'কে মই বেয়া ল'ৰাই কমেণ্ট কৰিছে তোমাৰ বিয়া কাৰ লগত হ'ব তুমি জানা নেকি নাই ভাই এইটো মইতো নাজানো কাৰ লগত বিয়া হয় এইটো বাৰু ভগৱানেহে জানে কাৰণ কাৰ লগত কোন মানে জীৱনসংগী হ'ব এইটো ভগৱানেহে জানে মইতো ক'ব নোৱাৰিম গাইছ এটা কথা হ'ল মানে আজিৰ ভিডিঅ'টো অলপ দীঘল হ'ব আপোনালোকে প্লিজ সকলোৱে চাব বাৰু ভিডিঅ'টো শেহলৈকে কাৰ কমেণ্ট কৰিছে মই চবৰ কমেণ্ট ৰিপ্লাই দিব পাৰিছে নাই পিছত কমেণ্ট কৰিছে KB ফাৰুক YT তোমাৰ এক্স গাৰ্লফ্ৰেণ্ড কেইটা নাই মোৰ এক্স গাৰ্লফ্ৰেণ্ড নাই মোৰ গাৰ্লফ্ৰেণ্ড নাই মই কাৰ কি ক'ম আৰু কি কষ্ট কমেণ্ট কৰিছে PUBG ষ্টাৰ মোৰ কষ্ট নাই ভাই কষ্ট নাই আপোনালোকে ছাপোৰ্ট কৰিব যিমান সিমান আগুৱাই যাম মোৰ ভাল লাগিব ইমান মোৰ কষ্ট নাই পিছত ববিদুলে কমেণ্ট কৰিছে সদিকুল ভাই ভাই কোৱা সদিকুল নহয় ইয়াত মানে মোৰ সফিকুল হ'ব SOFI নহয় SIFIKUL সফিকুল হ'ব দেই অলপ মিষ্টেক হ'ল পিছত ইয়াত কমেণ্ট কৰিছে জনু দাস বহুত ধুনীয়া ব্ৰ থেংক ইউ সো মাচ আৰু ইয়াত কমেণ্ট কৰিছে তপন और एक बात किसी के ऊपर प्रैंक करो के ना उसके मालूम नहीं होना चाहिए आपको कमेंट करो तपन दास से तपन ब्लॉगर तुम किसी के ऊपर प्रैंक करो और वो तुम्हारे दोस्ती नहीं होना चाहिए मैं एनेका मानक प्रैंक কৰিব লাগে যাতে মোৰ दोस्ती নহয় और छोटा बच्चा भी नहीं होना चाहिए मोर आको हरु माने कत কৈছে ইয়াত हरु হলো নহব आको तुम जो आदमी को नहीं पहचानते हो माने एनेका माने प्रैंक কৰিব লাগে যাতে মই চিনি নাপাও उसको प्रैंक करो प्लीज ओके भाई कमेंट কৰিছা थैंक यू सो मच कमेंट কৰাৰ কাৰণে আজিৰ ভিডিঅ'টো বনোৱাৰ পিছত নেক্সট ভিডিঅ'ত বাৰু তেনেকা মানুহৰ লগত প্ৰেংক কৰি আপোনালোকক দেখাম বাৰু প্ৰেংক ভিডিঅ' আহি আছে প্ৰীতম অফিচিয়েল কমেণ্ট কৰিছে বিয়া কবে মোৰ বিয়া দেৰি আছে ভাই বহুত দেৰি আছে 2030ৰ পিছতহে বিয়া পাতিম ভাই মোৰ সপোনখিনি আছে বহুত সপোনখিনি পূৰণ কৰিলো পিছত বাৰু বিয়া পাতিম অনুপ নাথে কমেণ্ট কৰিছে নীৰৱজ্যোতি খবৰ ভাল তোমাৰ কেনেকুৱা মোৰ খবৰ ভালে আপোনালোকৰ দোৱা ইবাতত তোমালোকৰ দোৱা ইবাতত মানে মোৰ খবৰ ভালেই আৰু ইয়াত কমেণ্ট কৰিছে আইশা সিদ্দিকা তোমাৰ জীৱনৰ লক্ষ্য কি এটো মোৰ বা হয় এজনী মানে মোৰ জীৱনৰ লক্ষ্য হ'ল বিজনেছমেন হে আপোনালোকক কৈ দিছো বাৰু পাৰ্সোনাল মেটাৰ এইবিলাক ৰক ষ্টাৰ তন্ময় বহুত ধুনীয়া থ্যাংক ইউ সো মাচ ব্ৰ থ্যাংক ইউ সো মাচ বহুত ধুনীয়া কৈছে কমেণ্ট কৰিছে আকৌ ইয়াত কমেণ্ট কৰিছে হুমায়ুন গুড থ্যাংক ইউ সো মাচ কমেণ্ট কৰাৰ কাৰণে সকলোকে ধন্যবাদ আৰু ইয়াত কমেণ্ট কৰিছে ৰক ষ্টাৰ তন্ময় দুটাকে কমেণ্ট কৰিছে তোমাৰ জীৱনৰ গোল কি মোৰ জীৱনৰ গোল মানে মোৰ লাইফত যিখিনি আছিল বাৰু এইখিনি তো bare কৈ দিল আপোনালোকক মোৰ জীৱনত মানে এটাই বিজনেছ কৰিম বিজনেছমেন হম হেতু মোৰ আশা আৰু ইয়াত কমেণ্ট কৰিছে মুদাসিৰ আলম কিয়া জিএফ নাই কা নেকি বাংলাত কমেণ্ট কৰিছে মোৰ জিএফ নাই ভাই জিএফ নাই জিএফ মোৰ নালাগে তাৰ পিছত কমেণ্ট কৰিছে SK দেৱজিৎ ব্লগ তোমাৰ জিএফ আছে নে নাই ব্ৰ মোৰ জিএফ নাই তো গাইস এইখিনি আছিল আজিৰ কমেণ্ট আপোনালোকে যিসকলে এইখিনি কমেণ্ট কৰিছে সকলোকে মই মোৰ মনৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো আৰু আপোনালোকে মোৰ ভিডিঅ'খিনি চাব বাৰু যিমান পাৰে মোক সাপোৰ্ট কৰি আগুৱাই লৈ যাব